নমস্কাৰ দাহাট হৰিদয় গোষ্ঠীৰ তৰফৰ পৰা মই স্বাগতম জনাইছোঁ আমাৰ হেল্থ টক শ্ব'লে। দেখা গৈছে আজিকালি বেছিভাগ মানুহৰে হৃদৰোগত আক্ৰান্ত হৈ থাকে কিন্তু গমেই নাপায়। হৃদৰোগ এক নীৰৱ ঘাতক, কাৰণ হৃদৰোগ হ'লে মানুহে গম নাপায় কিয়, কাৰণ বেছিভাগ মানুহে গমেই নাপায় যে হৃদৰোগ হ'লে কি হয়। সাধাৰণ কিছুমান সমস্যাত মানুহে যেনেকৈ কিবা প্ৰব্লেম হ'লে গেছ বুলি ভাবে, হাত বিষালেও গেছ, পিঠি বিষালেও গেছ, ডিঙি বিষালেও গেছ। সেই ভুল ধাৰণাবোৰ থকাৰ কাৰণে আজিকালি দেখা গৈছে হৃদৰোগটো ডিটেক্ট কৰোঁতে আমাৰ ধৰোঁতে বহুত টাইম লাগে, আৰু মানুহবোৰে যেতিয়া বেছিকৈ চিৰিয়াছ হয় তেতিয়াহে ডাক্তৰৰ কাষ চাপে। তো সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি আমি দাহাট NGOৰ তৰফৰ পৰা ভাবিছোঁ অলপমান স্বাস্থ্য সজাগতামূলক টক শ্ব' কৰোঁ। সেইটোৱে আমাৰ হেল্থ টক শ্ব' আজি আৰম্ভ কৰিব লৈছোঁ। তো প্ৰথমতে আমি হৃদৰোগৰ বিষয়ে কোৱাৰ আগতে এনাটমি ফিজিঅ'লজি, তাৰমানে গঠন আৰু ক্ৰিয়া পদ্ধতি, তাৰ ওপৰত আমি চমু আভাস দিব চেষ্টা কৰিম। প্ৰথম কথা হ'ল আমাৰ হৃদযন্ত্ৰটো ঠিক বুকুৰ সমাজত থাকে, বাওঁ হাতৰ মুঠিৰ সমান, আৰু ই এটা পেশীৰ পিণ্ড, মানে এটা মাচেলৰ পিণ্ড বুলি ধৰি ল'ব পাৰি। আৰু এইটো স্পেচিয়েল পেশী, ভগৱানে এনেকৈ বনাইছে। বাকী পেশীবোৰ আমাৰ যেনেকুৱা আমাৰ ইচ্ছামতে চলে, যে আমি হাতখন দাঙিম মাচেলটো কণ্ট্ৰাক্ট কৰিব, বা ক'ৰবাত দুখ পালে মাচেলটো কণ্ট্ৰাক্ট কৰিলে। কিন্তু এইটো পেশী স্বয়ংক্ৰিয়, মানে অট'মেটিকেলি চলি থাকে, আৰু এটা নিৰ্দিষ্ট ৰেটত ই পাম্প কৰি থাকে। হাৰ্টটো এটা পাম্প হিচাপত কাম কৰে আমাৰ। সেই পাম্পিংটো আৰম্ভ হয় জন্মৰ আগৰ পৰাই, পেটত থকাৰ পৰাই, বেবী এটা যেতিয়া জন্ম গ্ৰহণ কৰে তাৰ আগৰ পৰাই মৃত্যুৰ দিনাখনলৈকে হৃদস্পন্দন চলি থাকে। তো এনেকৈ এটা আমাৰ শৰীৰৰ মুখ্য অংগ আৰু বহুত ষ্ট্ৰং অৰ্গেন, বহুত ষ্ট্ৰং কাৰণে ই চলি থাকিব পাৰে আজীৱন মৃত্যুৰ আগলৈকে। আৰু তাৰ মুখ্য কাম হ'ল অক্সিজেন যোগান ধৰা, অম্লজান যোগান ধৰা। আমাৰ তেজ যেতিয়া শৰীৰত সঞ্চালিত হয়, সেই তেজে আমাৰ হাত, ভৰি, গোটেই মগজু, বৃক্ক, লিভাৰ চাৰিওফালে যেতিয়া যোৱাৰ ফলত তেজটো দূষিত হৈ পৰে। দূষিত হৈ গ'লে সেই দূষিত তেজটোক আকৌ ঘূৰি আহি হৃদযন্ত্ৰই তাক স্পন্দন কৰি লাংচলৈ পঠায়। লাংচ মানে আমাৰ হাওঁফাওঁত পৰিশোধিত হৈ ই আকৌ হাৰ্টলৈ ঘূৰি আহে, বাওঁ হাৰ্টলৈ। তো এইখিনি বিষয়ে আমি ডিটেইলছত কথা পাতিম। আমি জানো হৃদযন্ত্ৰৰ 4টা কোঠালি থাকে, সোঁফালে 2টা, বাওঁফালে 2টা। সোঁফালে সোঁলিণ্ড ওপৰত থাকে, তাৰ তলত সোঁনিলয়। আপুনি ছবিখন চালে নিশ্চয় বুজি পাইছে। আৰু সোঁলিণ্ড আৰু সোঁনিলয়ৰ মাজত এটা ভাল্ভ থাকে, তাক কয় ট্ৰাইকাস্পিড ভাল্ভ। সোঁনিলয়ৰ পৰা তেজটো পাম্প কৰি ই পালমনাৰী আৰ্টাৰী, মানে লাংচলৈ যোৱা ধমনী 2টা থাকে, পালমনাৰী আৰ্টাৰী। এটা ওলাই 2 ভাগ হয়, ৰাইট আৰু লেফ্ট লাঙলৈ যায়, পালমনাৰী আৰ্টাৰীলৈ পঠায়। পালমনাৰী আৰ্টাৰী দি দূষিত তেজ, যিখিনি আমি ব্লু কালাৰ দিছোঁ, অক্সিজেনবিহীন তেজটো আমাৰ হাওঁফাওঁলৈ গৈ তাতে পৰিশোধিত হৈ অক্সিজেন সংলগ্ন হয়। হিমোগ্ল'বিনৰ লগত অক্সিজেনটো সংযোজন হৈ পেলাই সেই তেজটো আকৌ আমাৰ পালমনাৰী ভেইন মানে শিৰাইদি তেজটো ঘূৰি আহে, আৰু আৰ্টাৰী বা ধমনী দি তেজটো গুচি যায়। তো পালমনাৰী ধমনী দি গুচি গ'ল, আকৌ পালমনাৰী শিৰাই দি তেজটো গৈ বাওঁ অলিণ্ডত সোমায়। বাওঁ অলিণ্ডত সোমাই এইটোত আপুনি চাব ফটোটোত ৰঙা কালাৰ দিয়া হৈছে। ৰঙা মানে পৰিশোধিত তেজ, অক্সিজেনযুক্ত তেজ। সেইটো বাওঁ অলিণ্ডত সোমোৱাৰ পিছত বাওঁ অলিণ্ড আৰু বাওঁ নিলয়ৰ মাজত এখন কপাট থাকে বা ভাল্ভ থাকে, এইটোক কয় মাইট্ৰেল ভাল্ভ। মাইট্ৰেল ভাল্ভৰ মাজেদি তেজটো বাওঁ অলিণ্ডৰ পৰা বাওঁ নিলয়লৈ আহে। বাওঁ নিলয়ে আকৌ তাক পাম্প কৰি আৰু এটা ভাল্ভৰ মাজেদি পঠায়, এইটোক কয় এৰটিক ভাল্ভ। এৰটিক ভাল্ভ এইটো এটা ট্ৰাইকাস্পিড ভাল্ভ, ইয়াৰ নামটো এৰটিক ভাল্ভ। এৰটিক ভাল্ভেদি মহাধমনীলৈ প্ৰেৰণ কৰে, আৰু মহাধমনীৰ পৰা বিভিন্ন ঠাল ঠেঙুলি আছে, ব্ৰাঞ্চ আছে। ব্ৰাঞ্চেদি আপোনাৰ গললৈকে যায়, ডিঙি দি গৈ ব্ৰেইন পায়, হাত দুখনত যায়, তলত আহি বুকুত ছাপ্লাই কৰে, পেটত ছাপ্লাই কৰে, কিডনী, লিভাৰ, গোটেই বডিত ৰক্ত সঞ্চালিত কৰে এই ধমনী আৰু তাৰ ঠাল ঠেঙুলিবোৰে। এই যে হাৰ্টৰ পাম্পিং আমি বাৰে বাৰে কৈ আছোঁ, অলিণ্ডটো পাম্প কৰিল, তাৰপিছত নিলয় পাম্প কৰিল, এই প্ৰক্ৰিয়াটো চলি থাকে এটা অট'মেটিক প্ৰক্ৰিয়াৰ জৰিয়তে। মই যিটো ক'লোঁ, ভগৱানে আমাৰ মাচেলবোৰ, হাৰ্টৰ মাচেলখিনি এনেকৈ স্পেচিয়েল টিচু বনাইছে যে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সংকোচন সম্প্ৰসাৰণ হয়, আৰু তাতে চিনকনি আছে। চিনকনি মানে কেনেকুৱা, যে অলিণ্ডটো পাম্প কৰাৰ টাইমত নিলয় পাম্প নকৰিব। দুটাই যদি একেলগে পাম্প কৰে ব্লাডটো ক'ত যাব? অলিণ্ড যেতিয়া পাম্প কৰিব নিলয়টো ৰিলেক্স হ'ব, নিলয় যেতিয়া পাম্প কৰিব অলিণ্ড ৰিলেক্স হ'ব। সেই প্ৰক্ৰিয়াটো কৰে আমাৰ যিটো ভগৱানে দিয়ে পেচমেকাৰ, আৰু কিছুমান তাঁৰ আছে বুলি ক'ব পাৰি সহজ ভাষাত। পেচমেকাৰ সাইনোইট্ৰিয়েল নোড বুলি কয়, আমাৰ হাৰ্টৰ ঠিক সোঁফালে থাকে, সোঁলিণ্ডৰ ওপৰ ভাগত থাকে। তাৰ পৰা পেচমেকাৰৰ মানে সাইনাছ নোডৰ পৰা কেইডালমান তাঁৰ ওলাই পেলাই অলিণ্ড আৰু নিলয়ৰ মাজত জাংচনত এটা নোট থাকে, এইটো কয় এভি নোট। নোট মানে এটা গুটিৰ নিচিনা বস্তু থাকে, য'ত এই কাৰেণ্টখিনি ৰিলিজ হয়।
ইলেক্ট্ৰিচিটিখিনি ইলেক্ট্ৰিক ইম্পালছ যিটো চাইনাল নোডে পেচমেকাৰে ইলেক্ট্ৰিক ইম্পালছ সৃষ্টি কৰে ধৰক মিনিটত মানে ছেকেণ্ডত এবাৰ কেইটামান মিনিটত 60 বাৰ হাৰ্টে পাম্প কৰিব সেই বস্তুটো গৈ ৰিলিজ হয় এভি নোডত অলিণ্ড আৰু নীলৰ মাজত অলিণ্ড নীলৰ মাজত যিটো নোড আছে এভি নোডত অলপমান ডিলে হয় এই ডিলে মানে এটা ডায়োডৰ নিচিনা ইলেক্ট্ৰিচিটি আমাৰ যেনেকুৱা ডায়োড থাকে মানে কাৰেণ্টটো একফালেহে যাব পাৰে ঘূৰি আহিব নোৱাৰে আৰু তাতে অলপমান ডিলে লগাই দিছে যাতে অলিণ্ডই পাম্প কৰা টাইমত নীলয় পাম্প নকৰে আৰু অলিণ্ডৰ পাম্প কৰা ছেজন তাৰপিছতে নীলয় পাম্প কৰিব এনেকৈ আমাৰ ইলেক্ট্ৰিচিটিটো হাৰ্টৰ মানে হাৰ্টৰ অলিণ্ডৰ পৰা নীলয়লৈকে বিয়পি যায় আপুনি ডায়াগ্ৰামটো চালে বুজি পাব নিশ্চয় আৰু তাৰো বহুত ব্ৰাঞ্চ থাকে ঠাল ঠেঙুলি থাকে যে যেতিয়া আমাৰ নীলয়ত যায় লেফ্ট বান্ডেল ব্ৰাঞ্চ ৰাইট বান্ডেল ব্ৰাঞ্চ এইকাৰণে আপুনি কেতিয়াবা ডক্টৰ তাত গ'লে শুনা পাব যে মোৰ ব্লক আছে ৰাইট বান্ডেল ব্ৰাঞ্চ ব্লক লেফ্ট বান্ডেল ব্ৰাঞ্চ ব্লক সেইবোৰ আচলতে ইলেক্ট্ৰিকেল বিজুতি ইলেক্ট্ৰিকেল ব্লক ইমান ভয় খাব লগা বস্তু নহয় এই বিষয়ে আমি আৰু পিছত বেমাৰৰ কথা পাতিম তো এনেকৈ পেচমেকাৰে চলাই ৰাখে আৰু তাৰোপৰি আমাৰ হাৰ্টৰ আৰু কিছুমান বস্তু আছে ইম্পৰ্টেণ্ট যেনেকৈ হাৰ্টটো এটা আৱৰণৰ ভিতৰত থাকে এইটো কয় পেৰিকাৰ্ডিয়ামৰ ভিতৰত থাকে মাচেলটোক কয় মায়োকাৰ্ডিয়াম আৰু মায়োকাৰ্ডিয়ামৰ ভিতৰত থাকে এণ্ডোকাৰ্ডিয়াম মানে যোনটো তেজৰ সংস্পৰ্শত আহে মায়োকাৰ্ডিয়াম মানে হ'ল মাচেল যিটো মেইন পেশীবিলাক অলপ জিগজেগ টাইপ থাকে এটা পেশীৰ ভিতৰত এইটো এনেকৈ সোমাই থাকে যাতে পাম্প কৰিলে গোটেইটো পাম্পিং হয় ষ্ট্ৰং পাম্পিং হয় আৰু পেৰিকাৰ্ডিয়ামটো বাহিৰৰ আৱৰণ কেতিয়াবা মানুহ বেমাৰ হ'লে জ্বৰ হ'লে কাহ হ'লে দেখা যায় যে পেৰিকাৰ্ডিয়েল চেক মানে হাৰ্টৰ বাহিৰত যিটো আৱৰণত পানী জমা হয় এইকাৰণে মানুহে যে কয় হাৰ্টত পানী জমা হৈছে সেই পানী জমা হয় যেনেকৈ লাংছত পানী জমা হয় সেইবোৰ পানী আমি নিদিলি কেতিয়াবা ওলাই দি পৰীক্ষা কৰিও চাওঁ টিবি হৈছে নে কি হৈছে তো সেইখিনি বস্তু ষ্ট্ৰাকচাৰ আৰু চবতকৈ ইম্পৰ্টেণ্ট এইখিনিতে হ'ল বৰ্তমান যুগত যিটো মানুহৰ বেমাৰ হৈ আছে কৰোনাৰী ধমনীৰ ৰোগ কৰোনাৰী আৰ্টাৰী ডিজিজ আমি বেছিভাগ একোয়াৰ্ড বুলি ধৰি লওঁ একোয়াৰ্ড মানে আমাৰ লাইফষ্টাইল ডিজিজ সেইটো হয় আমাৰ কৰোনাৰী ধমনীবোৰত কৰোনাৰী ধমনী কি বস্তু আমি যিটো মহাধমনীৰ কথা পাতিলোঁ যে বাওঁ নীলয়ৰ পৰা এটা ধমনী ওলাই সমস্ত শৰীৰত তেজ বিয়পায় তাৰে দুটা ব্ৰাঞ্চ থাকে এটা হ'ল ৰাইট কৰোনাৰী আৰ্টাৰী আৰু লেফ্ট কৰোনাৰী আৰ্টাৰী এই কৰোনাৰী নামটো এইকাৰণে দিছে কৰোনাৰী মানে হাৰ্টৰ এই আৰ্টাৰী দুটাই হাৰ্টক তেজ মানে অক্সিজেন ছাপ্লাই দিয়ে কৰোনাৰী ধমনীয়ে হাৰ্টৰ মাচলক অক্সিজেন ছাপ্লাই দিয়ে তো ৰাইট কৰোনাৰী আৰ্টাৰীটো আহি পেলাই ঠাল ঠেঙুলি ওলাই তাৰে ব্ৰাঞ্চবোৰে গোটেই ৰাইট এট্ৰিয়াম মানে সোনীলয় ছাপ্লাই কৰে আৰু বাওঁ নীলয়ৰ তলৰ পৰ্চন মানে যিখন আমাৰ ইণ্টাৰভেন্ট্ৰিকুলাৰ চেপ্টাম থাকে মানে দুটা নীলয়ৰ মাজত এখন পাৰ্টিশ্যন থাকে এইটোক কয় ইণ্টাৰভেন্ট্ৰিকুলাৰ চেপ্টাম তাৰ তলৰ পৰ্চনটো ছাপ্লাই কৰে ঠিক তেনেকৈ লেফ্ট ছাইডৰ ব্ৰাঞ্চটোৱে লেফ্ট ছাইডৰ হাৰ্টক তেজ যোগান ধৰে অক্সিজেন যোগান ধৰে তো আৰু ঠিক তেনেকৈ ভেইন কিছুমান ভেইন মানে শিৰা যদি ধমনীদি তেজ গৈছে তেজটো ঘূৰি অহাৰ কাৰণে শিৰা লাগিব সেই শিৰাই দি তেজটো ঘূৰি আহি আকৌ সোঁফালে সোমায় কাৰণ দূষিত তেজখিনি সোঁলিণ্ডত সোমায় আৰু অক্সিজেন সংযোজিত তেজখিনি বাওঁ লিণ্ডত সোমায় আমি আগতে কথা পাতিছোঁ মই অলপ আগতে যে ক'লোঁ ভেন্ট্ৰিকুলাৰ চেপ্টাম এট্ৰিয়েল চেপ্টাম কিছুমান বেমাৰ আছে এইটো মানে এনাটমিত ক'ব লাগিব আমাৰ জন্মগতভাৱে তাৰমানে অলিণ্ড থাকে এটা ধৰক নীলয় এটা এনেকৈহে ষ্টাৰ্ট হয় প্ৰথমতে লাহে লাহে অলিণ্ডৰ মাজতে পাৰ্টিশ্যন আৰম্ভ হয় বা নীলয়ৰ মাজত পাৰ্টিশ্যন আৰম্ভ হয় নীলয়ৰ মাজত পাৰ্টিশ্যনখনক কয় ইণ্টাৰভেন্ট্ৰিকুলাৰ চেপ্টাম বা ভেন্ট্ৰিকুলাৰ চেপ্টাম অলিণ্ডৰ মাজৰ পাৰ্টিশ্যনটোক কয় ইণ্টাৰএট্ৰিয়েল চেপ্টাম কিছুমান মানুহৰ আপুনি শুনিব যে হাৰ্টত ফুটা আছে তাৰমানে কি হয় জন্মগতভাৱে এই যিখন পাৰ্টিশ্যন গঠন নহয় ঠিকমতে কিবা কাৰণত ধৰক মাকে মদ চদ খাইছিল বা চিগাৰেট খাইছিল বা মাক বাপেকৰ কিবা জেনেটিক বেমাৰ আছিল জন্মগত বেমাৰ এইবিলাক সেইকাৰণে কেতিয়াবা চেপ্টামখনত মাজৰ পাৰ্টিশ্যনখনত হোল থাকে ছিদ্ৰ থাকে সেইটো এক ধৰণৰ জন্মগত বেমাৰ আৰু কেতিয়াবা দেখা যায় ভালভবিলাকো ভালকৈ খোল নাখায় জন্মগতভাৱে ভালভটো টাইট হয় এই বিষয়ে আমি পিছত আৰু ভালকৈ কথা পাতিম আজি মই এইখিনিতে সামৰিলোঁ সদৌ শেষত মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে ভালকৈ ভিডিঅ'কেইটা চাব ভালকৈ শুনিব কিবা বুজি নাপালে আমাক প্ৰশ্ন পঠাব আমি ৰোগৰ বিৰুদ্ধে যুঁজিম সুস্থ জীৱন উদযাপন কৰিম আমি প্ৰকৃতিৰ আপোনালোক সকলোৱে সুস্থ থাকক সেই কামনাৰে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে দা হাৰ্ট এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বোৰ যিমান পাৰে চাব লাইক কৰিব বা শ্বেয়াৰ কৰিব যদি ভাল লাগে তেতিয়াহ'লে আমাৰ উদ্দেশ্যটো নিশ্চয় সফল হ'ব ধন্যবাদ গেছ বুলি বিপদত নপৰিব বন্ধু গেছ বুলি বিপদত নপৰিব বন্ধু
ভাবি চিন্তি দৰৱ খাওক ডাক্তৰৰ ওচৰলৈ যাওক কি জানি গেছ